হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ আমাৰ অসমৰ যিসকল কৃষক আছে, কৃষকসকল আৰু যিসকল ক্ষুদ্ৰ উদ্যোগী বা ক্ষুদ্ৰ ব্যৱসায়ী আছে বা যিসকল শ্ৰমিক আছে, সেইসকলৰ কাৰণে আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কিয়নো প্ৰধানমন্ত্ৰী মানধন যোজনা আঁচনিখনৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আৰু এই আঁচনিখন এপ্লাই কৰাৰ পিছত আপোনালোকৰ কিখিনি সুবিধা হ'ব বা কোনে কোনে এপ্লাই কৰিব পাৰিব বা কেনেকুৱা ধৰণৰ আপোনালোকে সুবিধা পাব বা আপোনালোকে মন্থলি কিমান টকাৰ পেঞ্চন পাব, সেই সকলোখিনি কথা আজি ভিডিঅ'টো আপোনালোকক দেখাই যাম। আৰু এই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টো সকলো কথা মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। আৰু আপোনালোকক কৈ যাম যে যিসকল লোকে 18 বছৰৰ পৰা 40 বছৰৰ হয় তেওঁলোকেহে এই আঁচনিখনত এপ্লাই কৰিব পাৰিব। আৰু 60 বছৰৰ পিছত তেওঁলোকে 3000 টকাৰ মানধন আঁচনিৰ জৰিয়তে 3000 টকাকৈ পেঞ্চন পাব আৰু ডাইৰেক্টলি একাউণ্টত সোমাব। আৰু সেই মানধন আঁচনিখনৰ বৰ্তমান ফৰ্ম ফিল আপ হৈ আছে। এইটো কোনো ইশ্ৰম কাৰ্ড বা লেবাৰ ইউনিয়ন কাৰ্ডৰ নিচিনা নহয়, এইটো সম্পূৰ্ণ বেলেগ হয়। এইটো প্ৰধানমন্ত্ৰীৰ বিশেষ স্কিম হয়, প্ৰধানমন্ত্ৰী মানধন যোজনা। আৰু ইয়াত কেইবাটাও ভাগ সোমাই আছে যে চেল্ফ এমপ্লয়মেণ্ট বা ক্ষুদ্ৰ ব্যৱসায়ী বা ক্ষুদ্ৰ উদ্যোগী হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিসকল খেতিয়ক আছে, যিসকল খেতিয়কৰ কিষাণ ক্ৰেডিট কাৰ্ডখন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল লোকৰ লেবাৰ কাৰ্ড আছে বা শ্ৰমিক কাৰ্ড আছে তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব বা তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, এই মানধন আঁচনিখন আপোনালোকে ওচৰৰ যিকোনো CSC কেন্দ্ৰতহে এপ্লাই কৰিব পাৰিব, তাৰ বাহিৰে আপোনালোকে নিজে নোৱাৰিব। তো গতিকে গাইজ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আজি ভিডিঅ'টোত দেখাই যাম যে কেনেধৰণে এপ্লাই কৰিব লাগিব বা কি কি ডকুমেণ্ট লাগিব। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় বা সকলোৱে কৰিব পাৰে। তো গাইজ আহক আজি ভিডিঅ'টো আমি চাই লওঁ। প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে চাই যাব, মই ইয়াতে চাওক প্ৰথম ক্ৰম ব্ৰাউজাৰটো খুলিছোঁ আৰু ইয়াতে মই চাৰ্চ কৰিম যে মানধন যোজনা। ইয়াতে চাওক মানধন যোজনা আহি গৈছে, এইটো চাৰ্চ কৰিম। এটা চাৰ্চ কৰাৰ পিছত এনেধৰণে পেজটো আহিব। আৰু ইয়াৰে যিটো এইটো প্ৰথম ৱেবছাইট দেখিছে না, মানধন যোজনা, এই মানধন যোজনাত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব আৰু এনেধৰণে এটা পেজ খোল খাব। এই লিংকটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। তো গাইজ এইটোৱে হৈছে চাওক শ্ৰম আৰু ৰোজগাৰ মন্ত্ৰালয়, তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, যিটো মানধন যোজনাৰ বিষয়ে আপোনালোকে হয়তো বহুতে জানে। তো আজি আপোনালোকক মই মানধন যোজনাৰ সুবিধাসমূহ আৰু মানধন যোজনাটো কৰি থ'লে কি কি সুবিধা হয় বা কোনসকল লোকেনো কৰিব পাৰিব, সেই সকলোখিনি কথা আপোনালোকক আজি মই দেখাই যাম। তো গাইজ অলপমান মই ইয়াতে স্ক্ৰল ডাউন কৰিছোঁ আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে যে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা। তো চাওক ইয়াতে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন is a government scheme meant for old age protection and social security of unorganized works. তো কিছুমান ইয়াতে ৱৰ্ক দিয়া আছে যে যি কেনেকুৱা ধৰণৰ কাম কৰা মানুহে বা কি কি ব্যৱসায় হওক বা আপোনালোকে লেবাৰ ইউনিয়নে হওক বা যিকোনো কাম কৰা মানুহে আপোনালোকে কেনেধৰণেনো এপ্লাই কৰিব পাৰিব বা কি কি ডকুমেণ্ট লাগিব, তো আপোনালোকক ইয়াতে দিছে। ইয়াতে এটা অপশ্যন দিয়া আছে দেখিছে না, এলিজিবিলিটি। তো ইয়াতে দিছে ফৰ আনঅৰ্গেনাইজড ৱৰ্ক মানে যিসকল মানে এমপ্লয়ী হয়, চৰকাৰী চাকৰিয়াল হয় বা তেনেকুৱা এমপ্লয়ী হয়, তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব, মানে তেওঁলোক এমপ্লয়ী হ'ব নালাগিব। তো ইয়াতে দিছে এণ্টি এজ বিটুইন 18 to 40 years। তো চাওক ইয়াত এণ্ট্ৰি হ'বলৈ, এই মানধন যোজনাখনত আপোনালোকে জইন হ'বলৈ হ'লে আপোনালোকৰ বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। আৰু 3 নম্বৰ এটা অপশ্যন দিয়া আছে দেখিছেনে, মন্থলি ইনকাম আপ টু ৰেজ 15,000। তো 15,000 টকাৰ ভিতৰৰ ইনকামৰ লোক হ'ব লাগিব। যদি আপোনাৰ পইচা কি মন্থলি ইনকামটো যদি 15,000 টকাতকৈ বেছি হয়, তেতিয়াহ'লে আপুনি এই আঁচনিখনত যোগ হ'ব নোৱাৰিব। তো ফিচাৰ্ছ দিছে ইয়াতে, পেঞ্চনৰ কথা কৈছে চাওক, পেঞ্চন দিয়া আছে 3000 টকাকৈ। আৰু ভলণ্টিয়াৰী এণ্ড কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিম আৰু মেডিচিন কণ্ট্ৰিবিউটেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত ইয়াতে যিটো কথা কৈছে যে যিটো আপোনালোকে পেঞ্চন পাব মানধন যোজনাখনৰ জৰিয়তে, এই পেঞ্চনটো আপোনালোকে প্ৰতি মাহে 3000 টকাকৈ লাভ কৰিব, যাৰ বাবে আপোনালোকে কি কৰিব লাগিব, 18 বছৰৰ পৰা 40 বছৰ লোকেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত তেওঁলোকৰ মন্থলি ইনকামটো কিন্তু 15,000 টকা বা 15,000 টকাতকৈ তলৰ হ'ব লাগিব। এইটো কোনো ইশ্ৰম কাৰ্ড বা শ্ৰম কাৰ্ডৰ নিচিনা, শ্ৰমিক কাৰ্ডৰ নিচিনা নহয়। এইটো সম্পূৰ্ণ বেলেগ এটা ৱেবছাইট আৰু বেলেগ এটা প্ৰচেছ।
তো গাইজ ইয়াতে চাওক মই অলপমান স্ক্ৰল ডাউন কৰি পিনি আপোনালোকক দেখাইছোঁ এইটো কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো চাওক ইয়াতে চাব প্ৰথমতে ইয়াত এটা অপশ্যন দিয়া আছে দেখিছেনে হোম, তাৰপিছত দিয়া আছে বেংক চাৰ্চ PMSYM, তাৰ ইয়াতে দুটা অপশ্যন দিয়া আছে। তাৰপিছত আছে প্ৰচেছ ফ'ল'জ, তাৰপিছত দিয়া আছে ডকুমেণ্ট এডভাইজৰ, তাৰপিছত দিয়া আছে স্কিমখনৰ বিষয়ে, তাৰপিছত দিয়া আছে ছাৰ্ভিচ। তো গাইজ ইয়াতে যিটো ছাৰ্ভিচ অপশ্যন দিয়া আছে তাতে চাওক কেইটামান অপশ্যন আপোনালোকে দেখাইছে যে ডনেট এ পেঞ্চন, তাৰপিছত দিয়া আছে নিউ এনৰলমেণ্ট, তাৰপিছত আছে ৰিপ্ৰিণ্ট কাৰ্ড, ৰিভাইভেল মোড, আপডেট প্ৰফাইল, ডেট, কেছ এক্সিট আৰু চেল্ফ এক্সিট। তো ইয়াতে আমি কি কৰিম, এপ্লাই যেতিয়া কৰিম ইয়াৰ বাবে আমি কি কৰিম, নিউ এনৰলমেণ্ট অপশ্যনত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক এনেধৰণে পেজটো আহিব আৰু ইয়াত দেখাইছে ইউ আৰ বিং টু ৰিডাইৰেক্ট টু এ লিংক হুইচ ইজ আউটছাইড ডমেইন। তো ইয়াতে আমি অ'কে কৰিব লাগিব। কৰাৰ পিছত এনেধৰণে আপোনালোকৰ পেজটো আহিব আৰু ইয়াত আপোনালোকক সুধিছে যে আৰ ইউ ৰেজিষ্টাৰ্ড ইছম, আপুনি ইছম কাৰ্ডৰ ৰেজিষ্টাৰ কৰিছে নেকি? যদি আপুনি কৰিছে তেতিয়াহ'লে য়েছ কৰিব পাৰে, যদি নাই কৰে তেতিয়াহ'লে ন' কৰিব পাৰে। তো চাওক যদি আপুনি ইছম কাৰ্ড নাই কৰে তেতিয়াহ'লে ইয়াত দিছে চাওক কাইণ্ডলি ৰেজিষ্টাৰ ইছম ইউজিং দ্য লিংক, এইটো আপুনি ইছম কাৰ্ডটো এপ্লাই কৰি ল'বলৈ আপোনাক কৈছে। তো গাইজ ইয়াৰ পিছত এনেধৰণে এটা পেজ আহিব আৰু ইয়াত বাওঁফালে আপোনালোকক দিয়া আছে দেখিছেনে ৱেলকাম ইউজাৰ, তাৰপিছতে দিয়া আছে এইটো ডেছবৰ্ড, তাৰপিছতে দিয়া আছে ছাৰ্ভিচ। ইয়াতে আমি কি কৰিম, ছাৰ্ভিচ বাটনত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত যিটো আমি এনৰল, ইয়াত প্ৰথম যিটো অপশ্যন আছে এনৰলত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কি কৰিম, PMSYM আৰু PMKMY আৰু NPS ষ্টেটাছ, এই তিনিটা অপশ্যনত আমি এপ্লাই কৰিব পাৰিম। তো গাইজ ইয়াতে চাওক যদিহে আপোনালোকে এনৰলমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে এইটো যিটো প্ৰথম অপশ্যন দিয়া আছে এনৰলমেণ্ট, আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক ইয়াতে তিনিটা অপশ্যন আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীণত। প্ৰথমটো হৈছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, চৰি এইটো ক্লিক হৈ গৈছে, মই আপোনালোকক আকৌ দেখাইছোঁ। প্ৰথমটো হৈছে কি প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, এইটো হৈছে স্কিমখনৰ প্ৰথম এনৰলমেণ্ট, এইটো প্ৰথম এনৰলমেণ্ট হয়। তাৰপিছত নেক্সট আহিব আপোনালোকৰ যিটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, এইটো দ্বিতীয় স্কিম, আৰু তৃতীয় হৈছে নেশ্যনেল স্কিম ফৰ দ্য ট্ৰেডাৰ্ছ এণ্ড চেল্ফ এমপ্লয়মেণ্ট পাৰ্চন। তো ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে কি প্ৰধানমন্ত্ৰী যিটো শ্ৰমযোগী যোজনা, যিসকল আপোনালোকৰ যদি শ্ৰম কাৰ্ড যদি আগতে কৰি থৈছে, যদি আপোনালোকৰ শ্ৰম কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে মানধন যোজনাটো এপ্লাই কৰিবলৈ খুবেই সহজ হ'ব। তাৰপিছত কৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, যিসকল খেতিয়ক আছে অসমৰ বা আমাৰ ভাৰতৰ যিসকল খেতিয়ক আছে, এতিয়া খেতিয়কসকলৰ যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ডটো আছে, মই সেই কাৰ্ডটোৰ বিষয়ে আপোনালোকক জনাম ডিটেইলছ। তো যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ডটো আছে তেওঁলোকে সেই কৃষকসকলেও, ৰেজিষ্টাৰ্ড কৃষকসকলেও প্ৰধানমন্ত্ৰী মানধন যোজনাত এপ্লাই কৰিব পাৰিব। ছেম প্ৰচেছ, আৰু আপোনালোকে কিষাণ মানধন যোজনাটো তেওঁলোকে 3000 টকাই পেঞ্চন লাভ কৰিব, আৰু শ্ৰমযোগী যোজনাটো 3000 টকা কৰিব, আৰু নেশ্যনেল স্কিম ফৰ ট্ৰেডাৰ্ছ এণ্ড চেল্ফ এমপ্লয়মেণ্ট পাৰ্চনছ, যদি যিসকলৰ যে সৰু সুৰা কিছুমান দোকান আছে, যে কোনোবা ধৰক ব্যৱসায়ী, তেওঁলোকৰ নিজৰ স্থায়ী ব্যৱসায় আছে বা বেছি ডাঙৰ ব্যৱসায় নহয়, ক্ষুদ্ৰ ব্যৱসায়ী হ'ব লাগিব বা ক্ষুদ্ৰ উদ্যোগী হ'ব লাগিব। নটিছখন মই আপোনালোকক দেখাম নিশ্চয়। তো ক্ষুদ্ৰ উদ্যোগী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও এই নেশ্যনেল স্কিম ফৰ ট্ৰেডাৰ্ছত এপ্লাই কৰিব পাৰিব, যিটো 60 বছৰৰ পিছত আপোনালোকে 3000 টকাকৈ প্ৰতিমাহে পেঞ্চন পাব। তো ইয়াতে চাওক মই প্ৰথমতে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আৰু নেশ্যনেল স্কিম ফৰ ট্ৰেডাৰ্ছ এণ্ড চেল্ফ এমপ্লয়মেণ্ট পাৰ্চনৰ ইয়াৰ যিকোনো এটাত মই তাত মাজতে ক্লিক কৰি লৈছোঁ যে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, ইয়াতে মই ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত চাওক প্ৰথমে এনেকৈ এটা পেজ আহিছে কি ছাবস্ক্ৰাইবাৰ এনৰলমেণ্ট প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তাৰপিছত ইয়াতে আপোনালোকে কৰিব লাগিব ছাবস্ক্ৰাইবাৰ আধাৰ, আপোনালোকৰ যিটো আধাৰ নাম্বাৰ সেইটো ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত ছাবস্ক্ৰাইবাৰ নেম, তাৰপিছত ছাবস্ক্ৰাইবাৰ ডেট অফ বাৰ্থ আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব, এটা ইমেইল ID দিব লাগিব, এইটো মেণ্ডেটৰী নহয়, আপোনালোকে ইমেইল ID টো নিদিলেও হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিখন ৰেভিনিউ গাঁও হয় সেই ৰেভিনিউ গাঁওখন চিলেক্ট কৰিব লাগিব। তাৰপিছত দিছে ডু ইউ বিলং টু নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন, যদি আপোনাক ইয়াত যদি হয় আপুনি তেতিয়া য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপিছত দ্য ফাৰ্মাৰ কেটেগৰী ইউ বিলংছ, যদি আপোনাৰ ফাৰ্মাৰ কেটেগৰী যদি আপুনি কৃষকজন যদি ক্ষুদ্ৰ খেতিয়ক হয় তেতিয়া SMF কৰিব। যদি আপোনালোকে
1 হেক্টৰ বা 2 হেক্টৰতকৈ বেছি মাটিত খেতি কৰে তাহলে নন SMFত কৰিব তাৰ পিছত কি কৰিব লাগিব ইয়াত যে এটা ডিক্লাৰেশ্যন দি আছে আই হেভ এগ্ৰি দ্যাট আই হেভ নো অবজেকশন এই যেটো ডিক্লাৰেশ্যন দি আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে সাবমিট বটনত ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকৰ ক্যাটাগৰী ঠিক গৈছে আপোনালোকৰ ক্যাটাগৰীটো ফিল কৰিব লাগিব ইয়াতে ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত চল এইফালে কেইটামান ইনষ্ট্ৰাকচন দি আছে এই ইনষ্ট্ৰাকচন প্ৰথমতে আধাৰ নাম্বাৰ তাৰ পৰা সাবস্ক্ৰাইবাৰ নেম তাৰ পিছত সাবস্ক্ৰাইবাৰ ডেট অফ বাৰ্থ সিলেক্ট জেন্ডাৰ এন্টাৰ মোবাইল নাম্বাৰ এন্টাৰ ইমেইল আইডি select sub district from the drop down select village from the drop down enter pin code select if the subscriber belong to north eastern মই এটা আপোনালোক দেখাইছো select the farmer category আৰু provide constant আৰু click the submit button এই পেজখন আপোনালোকে ফিল আপ কৰিব লাগিব এইখন ফিল আপ কৰাৰ পিছত আপোনাৰ ইয়াত এটা অপচন 2 নম্বৰত আপোনালোকে নিশ্চয় এটা দেখা পাইছে ইয়াতে দিয়া আছে সো fill and nominee details তো nominee details fill up কৰিব লাগিব এইখন পেজ fill up কৰাৰ পিছত তাৰ পিছত কি কৰিব ডাউনলোড mandatory form mandate form ইয়াৰ এখন mandate form আহিব mandate form খন আপোনালোকে ডাউনলোড কৰিব লাগিব তাৰ পিছত সেই ফৰ্মখন হাতেৰে fill up কৰি আপোনালোকে কি কৰিব আপলোড mandate form কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এটা চাৰ্জ কটা হ'ব আৰু সেই চাৰ্জটো ইয়াত কাটিব আৰু খুব বেছি চাৰ্জ নহয় আপোনালোকে এটা অনলাইন চাৰ্জ কাটিব আৰু চাৰ্জটো কটাৰ পিছত আপোনালোকে কৰিব লাগিব আপোনালোকৰ যিখন মানধন যোজনাৰ কাৰ্ড সেই কাৰ্ডখন আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব তো গাইস এই ভিডিওটো আজি আপোনালোকৰ বাবে মই একানে আগবঢ়াই দিছো যে যিসকল লোকে এতিয়াও মানধন যোজনাটোৰ বিষয়ে জনা নাই বা মানধন যোজনাটো এপ্লাই কৰা নাই তেওঁলোকে কৰিলে কাৰণ 18 পৰা 40 বছৰৰ ভিতৰৰ মানুহে কৰিব পাৰিব আৰু এই মানধন যোজনাটো কৰিলে আপোনালোকৰ বহুত লাভৱান হ'ব বুলি ভাবিছো আৰু এটো অকল মাত্ৰ CSC কেন্দ্ৰতে কৰিব পাৰিব তাৰ বাহিৰে আপুনি বেলেগত কৰিব নোৱাৰিব তো গতিকে নেক্সট ভিডিওত মই আপোনালোকক ইয়াৰ আগতে যেটো মই কৈছিলো ইয়াৰ আগতে মই আপোনালোকক যেটো কৈছিলো যে যেটো প্ৰসেছ আপোনালোকক মই দেখুৱাম হেতু মই নেক্সট ভিডিওত আপোনালোকক স্টেপ বাই স্টেপ দেখাই যাম তো গাইস আপোনালোকে যদি ভিডিওটো ভাল পালে তেতিয়াহলে ভিডিওটো এটা লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এই মানধন যোজনা